Hello everyone, welcome back to my YouTube channel. আৰু মই ভাবি আপোনাক সকলোলৈকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজি দেখিছে অকণমান আমি এফালে আহিছো দেউতা আৰু মই। এফালে মানে আসলতে দেউতাক আজি ডক্টৰৰ চেম্বাৰলৈ লৈ আহিছো দেখুৱাবলৈ। অকণমান অসুখ হৈ আছে, সেইকাৰণে এতিয়া এয়া হয়তো তাত গৈ ভিডিঅ'টো কৰিব নোৱাৰিব পাৰোঁ। সেইকাৰণে অকণমান এয়া এনেকৈ গৈ থকাৰে অলপ ভিডিঅ' কৰি দেখুৱাইছোঁ আপোনালোকক। আৰু অসুখটোনো কি মই আপোনালোকক পিছে পৰে মই কৈ আছোঁ। আৰু তাৰ আগতে মই দেউতাক দেখুৱাই আহি লওঁ। আৰু চব সময়তে চব জেগাতে ভিডিঅ'টো যিহেতু কৰি থকাটো সম্ভৱ নহয়, সেইবাবে মই আপোনালোকক দেখুৱাব নোৱাৰিম। আৰু যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম আৰু আশা কৰোঁ শেষলৈকে চাই থাকিব। স্বাগতম জানিছোঁ। আৰু আচলতে ভিডিঅ'টো কৰিব ইচ্ছা নাছিলে, তথাপিও মানে ইমানটা আজি ভাল নহয় বাৰু। মানে মনটো ইমানটা ভাল লাগি থকা নাই, কিয়নো আজি হয়তো দুবাৰ হ'ল আমি ডক্টৰ তালৈ যোৱা। ডক্টৰৰ চেম্বাৰত গৈ দেউতাক দেখুৱাই আনিব লগা হ'ল। অকণমান অসুখ হৈছে। অসুখ মানে কি, আমাৰ দেউতাটো ডায়েবেটিছ পেচেণ্ট হয়, ডায়েবেটিছ আছে দেউতাৰ। আৰু দেউতাৰ মানে এইকেইদিনতে অকণমান মানে খোৱাটো অলপ ইফাল সিফাল হোৱাৰ কাৰণে মানে ডায়েবেটিছটো বাঢ়ি গৈছে। আমি যোৱাকালি দেখুৱাই আহিছিলোঁ ডক্টৰৰ তাত। দেখুৱাই আহি পেলাই তেতিয়া আজি টেষ্ট কৰিলে। টেষ্ট কৰাৰ পিছত ব্লাড টেষ্ট কৰিলে। ব্লাড টেষ্ট কৰাৰ পিছতে মানে চুগাৰটো অকণমান বাঢ়ি আছে। সেইকাৰণে আজি লৈ গ'লোঁ আবেলি ডক্টৰ তালৈ। ডক্টৰ ছাৰ তালৈ আমাৰ ইয়াৰে হয়, জামুগুৰি হস্পিটেলত আছিলে তেখেত। এতিয়া কোচগাঁৱত মানে আমাৰ ইয়াৰে, আপোনালোকে চিনি নাপাব বাৰু, কোচগাঁৱতে ঘৰ বনাই তাতে আছে চেম্বাৰ খুলি পেলাই। আৰু ছাৰৰ তালৈ লৈ গ'লোঁ। লৈ গৈ ছাৰৰ তাত ৰিপৰ্টটো জমা দিলোঁ। জমা দি আহি পেলাই ডক্টৰে মেডিচিন অলপমান, বেজী এইবিলাক প্ৰেছক্ৰাইব কৰিলে আৰু সেইখিনি আনিলোঁ। তাকে মানে যোৱাৰ আগত মানে আচলতে ভিডিঅ'টো বনাম বুলিকৈ যোৱা নাছিলোঁ, সেইকাৰণে মই আৰম্ভণিটো কৰিব নহ'ল, ইণ্ট্ৰ' নিদিলোঁ আৰু ভালো লগা নাই। আৰু এফালৰ পৰা জনাবলৈও মন গ'ল আপোনালোকক, কাৰণ যিহেতু আপোনালোকক মই প্ৰত্যেকটো কথা জনাওঁৱেই। মোৰ ফেমিলি হিচাপে আপোনালোকক প্ৰত্যেকটো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু নকৰিলেও ভাল নালাগে। সেইবাবে ভাবিলোঁ বোলো ঘূৰি আহিয়ে ঘপককৈ আজি কথাখিনি কৈ দিওঁ আৰু ক'ত গৈছিলোঁ। আৰু সেইকাৰণে এতিয়া দেখুৱাই আনিলোঁ দেউতাক, আৰু মই মেডিচিনখিনি আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। আৰু এয়া আপোনালোকে দেখিছে, এয়া ডক্টৰে প্ৰেছক্ৰাইব কৰা এখন প্ৰেছক্ৰিপশ্যনখন হ'ল এইখন। আৰু এয়া এইখিনি মেডিচিন দিছে, এয়া বেজী দিছে, টেবলেট দিছে এয়া। আৰু এইখিনিতো কণ্টিনিউ কৰি আছে এইখিনি কোৰ্চখিনি। আৰু আজি এয়া নতুনকৈ দিছে। এয়া চুগাৰটো অলপ বাঢ়িছে, 210 আছে। আৰু এতিয়া তথাপিও ডক্টৰে চিন্তা কৰিবলগীয়া বিশেষ একো নাই বুলি কৈছে, খালি অকণ বাছি খাবলৈ দিছে আৰু মেডিচিনখিনি ৰেগুলাৰ কৰিব দিছে, তেতিয়া নৰ্মেললৈ আহি যাব বুলি কৈছে। আৰু গতিকে এইখিনি মেডিচিন এতিয়া আনিলোঁ। এয়া মেডিচিন হয়, এইটো চুগাৰৰ মেডিচিন, বাকী এয়া গেছৰ টেবলেট। এইখিনি মেডিচিন আনিলোঁ। আৰু এইফালে দেউতাৰ অকণমান হাতটো বিষ হৈ আছে কাৰণে তাৰ সেইটো দিছে টেবলেট। আৰু এয়া দিছে বেজী, ইয়াৰ 2টা ল'লে, 3টা আছে। আৰু 10টা দিছে বেজী ল'বলৈ, 10টাৰে এতিয়া 3টা আছে। আৰু বাকী 6টা ল'ব লাগিব বেজী হয়। গতিকে এইখিনি মেডিচিন দেউতাই এতিয়া কণ্টিনিউ কৰাব লাগিব, আৰু খাদ্যটো অকণমান গুৰুত্ব দিব লাগিব। গতিকে সেইখিনি শ্বেয়াৰ কৰি দিওঁ। তেতিয়াহ'লে ঠিক আছে, একো নাই, বিশেষ তেনেকুৱা চিন্তা কৰিবলগীয়া একো নাই। গতিকে ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো সামৰিছোঁ মই।